নকৰিবি দাদা মই আছো নহয় কিবা এটা আমি কৰিমেই ভগৱানে আমাক এদিন হলেও ভাল দিন এটা দিবই দেউতা আয়ো আমাৰ সুখ আহিব আই তই একো চিন্তা নকৰিবি আয়ো যাচোন মোলৈ পানী এগিলাচ লৈ আহ হ'ব দেউতা আমি ঘৰখনতনো কিনো হৈ আছে মোৰ অবিহনেনো কেনেকৈ থাকিব ইহঁত ভাবিলে আচৰিত যেনে লাগিব দেউতা লৈ আহ পানী বেয়াই কি গৰম পৰিছে শুনচোন দাদা তইতো গম পাইছই দাদা ঘৰখন ইমান অসুবিধাৰ মাজত চলি আছে তইনো কিবা কাম চাম এটা বিচাৰি নাপাৱনে হয় দে গোটেই গাঁওখনতে বিচাৰিলোঁ কাম কাজ নাই ক'তো পাবলৈ তাকে এতিয়া শেষত ভাবিছোঁ বিদেশৰ ফাললৈহে মই ওলাই যাওঁগৈ বুজিছ কাম কাজ এটা বিচাৰি দেউতাৰো গাটো ইমান ভাল নহয় যেনেই লাগে যা বোপাই তই কাম কাজ এটা বিচাৰি যা হয় দে দেউতা মই তাকেই কৰিব লাগিব ঘৰখনতো চলিব লাগিব ভগৱান ৰাতিটো ভালে কুশলে নিবাও কৃষ্ণ হৰি দেউতা মই ওলালোঁ তই আশীৰ্বাদ কৰিবি যা বোপাই ভালে কুশলে থাকিবি তই চিন্তা নকৰিবি কিবা হ'লেই মোলৈ খবৰ পঠিয়াবি হ'ব মই পটককৈ আহি যাম তোৰ ওচৰলৈ ভণ্টি ৰহ কৈছো মই এইটো ল গাড়ীত কামত আহিব দে ভৰাই দে ভণ্টিজনী এতিয়া দেউতাক অকণমান চোৱা চিতা কৰিবি বুজিছ হ'ব তই ভালকে থাকিবি নিজৰ গাটো অকণমান ভালকে ৰাখিবি হ'ল মই ৰাখোৱেই হ'ল হ'ব মই সোনকালে আহিম দে হ'ব দে তই চিন্তা নকৰিবি দেই হ'ব দে দেউতা মই ওলাই দিওঁ যা আজিও দেউতাই সুদা ভাতেই খাব লাগিব দেউতা মই ভাত খাই ল দেউতা দেউতা ভাত খাই লচোন উঠ উঠিছো আইজনী আহচোন না হিলা কিমাননো আৰু সুদা ভাত খাম আইজনী হয় দে দেউতা গাঁৱত কাম বিচাৰি গৈছিলোঁ কিন্তু মোক কোনেও কামত নলগালে দাদায়ো এক পইচা পঠিওৱা নাই বাৰু আজি মই অকণ ওলাই যাওঁ ক'ৰবাত কিবা এটা নহয় কাম পাওঁৱেই হ'ব দেও আইজনী হ'ব দেউতা তই ভাতকেইটা খাই অকণমান জিৰণি ল'বি মই ক'ৰবাত কিবা কাম পাওঁ যদি ওলাই যাওঁ যা আইজনী নাই আৰু লুকুৱাই ৰাখিলে নহ'ব মই ডক্টৰৰ ওচৰত যাবই লাগিব নাই
মই নিজে গৈ ডাক্তৰক দেখুৱাই আহিবগৈ লাগিব এনেকৈ চাই থাকিলে বেছি দিন আৰু জীয়াই নাথাকিলে চাগে মাজনীয়ে এইবোৰ গম পালে আজি গ'লা কাম নাপালোঁ দেউতা অ' দেউতা এইখন আমাৰ কিহৰ কি বস্তু এইটো কি লিখা আছে দেউতা দেউতা এখন কিহৰ কাগজ নাইও এজনী মুখে ডক্তৰে কাহখন লিখি দিছো এজনী তাৰমানে তই ডক্তৰৰ ওচৰত গৈছিল বাৰু ঠিক আছে তই অলপ জিৰণি ল মই ভাত বনাব দেই দেউতা অ' দেউতা এজনী তই অকমান জিৰণি ল মই অকমান ওলাই যাওঁ যাওঁ এজনী যা কৃষ্ণ দাদা অ' দাদা তই ইয়াতে আছ ভণ্টি তই আহিলি আছো না তোকলে মই বস্তু এটা দেখাবলৈহে আহিছিলোঁ চাওঁ কি বা দেখাচোন দেখা চাচোন চা এখন দেউতাই কাহৰ ঔষধ বুলি কৈছে কিনো লিখা আছে এইটোতো কাহৰ ঔষধ নহয় এইটো বহুত ডাঙৰ বেমাৰ লিখা আছে হা কি ডাঙৰ বেমাৰ কচোন ক ইয়াত লিখা আছে তোৰ দেউতাৰ কেঞ্চাৰ বেমাৰ হৈছে আৰু ডক্তৰে 3 দিন সময় দিছে যদি চিকিৎসা কৰিব নোৱাৰো ন দেউতাৰ এই পৃথিৱীত আৰু নাথাকে তই সঁচাকে কৈছ ঐ দাদা তই সঁচাকে কৈছ ভণ্টি নেকানিবি ৰচোন নেকানিবি তই মোৰ দাদালে ফোন এটা লগাচোন ৰিং কৰিছে ন হেল্ল' দাদা ভণ্টি কচোন ক তই কান্দিছ কিয় দেউতাৰ হেনো ডাঙৰ বেমাৰ হৈছে কি দেউতাৰ ডাঙৰ বেমাৰ ডক্তৰে দেউতাক 3 দিনৰ সময় দিছে 3 দিনৰ ভিতৰত যদি দেউতাক টেষ্ট দিব নোৱাৰো দেউতা আৰু আমাৰ মাজত নাথাকে দাদা দেউতা আৰু আমাৰ মাজত নাথাকে তই দুদিনমান ধৈৰ্য ধৰচোন মই তই দেউতাক টেষ্ট দিয়াৰ ব্যৱস্থা কৰি আছো মই ইমানবোৰ টকা পইচা ক'ৰ পৰা পাম মোক কোনে সহায় কৰিব তই সোনকালে ঘৰলৈ আহ দাদা তই সোনকালে ঘৰলৈ মই অতি সোনকালে আহি আছো তই দুদিনমান ধৈৰ্য ধৰ
দে ভণ্টি যা তই এতিয়া ঘৰলৈ যা দেউতা ঘৰ অকলে আছে নহয় তই ঘৰলৈ যাগে যা নালাগে ভাইজনী মই বেছি সময় জীয়াই নাথাকিব কাকাই বলি একেলগে মিলি জুলি থাকিবি ভাইজনী মই আৰু বেছি সময় নাথাকিব Deuta, Deuta, Bhandi, Deuta, Bhandi. Hey. Hey, hey, Mintu, kosan, hey, Deuta kot, hey. একো নকওঁ কিয় ঐ ভণ্টি দেউতা ঐ দেউতা দেউতা ঐ দেউতা দেউতা ঐ ঐ ভণ্টি ভণ্টি ঐ ঐ ভণ্টি ভণ্টি ঐ ঐ দেউতা ক'ত ঐ তই কোনো নকওঁ কিয় ঐ ঐ ভণ্টি দেউতা ক'ত ভণ্টি মইতো তোক কৈছিলো তই আৰু দেউতাক দুদিনমান ৰাখিছে মই গৈ পেলাই টেষ্ট দিম তই মোৰ দেউতাক মাৰি পেলালি মই তোক কৈছিলো মই মানুহৰ ঘৰে ঘৰে গৈ টকা পইচা বিচাৰিছিলো কিন্তু মোক কোনেও সহায় নকৰিলে শেষত মই দেউতাক বচাব নোৱাৰিলো দাদা দেউতা